নমস্কাৰ সকলোকে মই শংকৰ দলে সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ শংকৰ দলে ইউটিউব চেনেলটিলৈ আৰু আপোনালোকে ৱেইট কৰি আছিলে যে ফাৰ্ষ্ট মাষ্টাৰ GDSৰ মেৰিট লিষ্টটো ফাৰ্ষ্ট মেৰিট লিষ্টটো কেতিয়া আহিব চ' ভাল এটা পদটো ভাল এটা ভেকেঞ্চি আছে টোটেল 28,634টা আছিলে পষ্ট আৰু ইয়াৰে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে চ' আপোনালোকে এক্সপেক্ট কৰি আছিলে যে 28 ফেব্ৰুৱাৰী তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টটো আহিব অৰ্থাৎ GDS ফালৰ পৰা ৰিলিজ কৰি দিব চ' তেওঁলোকে ৰিলিজ কৰিলে যে 28 তাৰিখে ৰিলিজ নকৰিলে নহয় কৰিলে কিন্তু যিটো ডেটত মানে ফাৰ্ষ্ট মেৰিট লিষ্টটো আহিব এইটো ডেট ফিক্স কৰি দিলে যে ফাৰ্ষ্ট উইক অফ মাৰ্চ অৰ্থাৎ 7 মাৰ্চৰ ভিতৰত আপোনালোকৰ যিটো ৰিজাল্টটো আপোনালোকে গৈ চেক কৰিবগৈ পাৰিব আৰু ইতিমধ্যে মই আমাৰ গ্ৰুপটোত মই আপডেট দি থাকোঁ আমাৰ এইটো হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন কৰিব বিচাৰিলে আপোনালোকে কমেণ্ট কৰিব পাৰে লগে লগে জইন কৰাই দিম আৰু ইয়াতে আপোনালোকে ডাউট কৰি আছে যে মানে ফাৰ্ষ্ট মেৰিট লিষ্টত যদি নামটো নাহে তেতিয়া কি কৰিম এসপ্তাহ পাছত ছেকেণ্ড মেৰিট লিষ্ট আহিব আৰু এসপ্তাহ দুসপ্তাহৰ পাছত আকৌ থাৰ্ড মেৰিট লিষ্ট বনিব আৰু দুসপ্তাহৰ পাছত আকৌ ফৰ্থ মেৰিট লিষ্ট বনিব কেইটামান হয়তো সবাৰলৈকে আৰু ইয়াৰ চিলেকশ্যন বেচিছটো আপোনালোকৰ ক্লাছ 10ৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্টটো বনে আৰু যদিহে আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহে লিষ্ট আহে তেনেহ'লে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আফটাৰ আপোনালোকৰ চাকৰি শেষত আপোনালোকলৈ এটা ৰিকুৱেষ্ট আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু থেংক ইউ ফৰ ৱাটছিং